আৰু একদম গৰমক নেউচি মানে এফালে আহি আছো দেহা চা আৰু দেহা একদম সুইমিং কষ্টিউম পিন্ধি আহিছে গৰুৰা এখনত আজি ফাৰ্ষ্ট টাইম এপিসোড কেনেকুৱা হয় কি কথা একদম মানে মই বেগ চেক লৈ যদি কোনো কিবা ভাইৰাছ চাইৰাছ আহিব পাৰে আৰু খাই বৈ লৈ তাৰপিছত আকৌ ঘৰলৈ যামগে Hello guys, this is my mom. কোনোবাই ল'ব বিচাৰে ল'ব পাৰে দেই ৰাইজ পাহাৰৰ কাষতেই মানে এইফালে ৰেষ্টুৰেণ্টখন হেল্ল' এভৰিৱান এইকেইদিন বহুত বেছি গৰম আৰু চাওকচোন কেনেকুৱা গৰম মই চাগে নকলেও হ'ব কাৰণ আপোনালোকেতো গম পাইছে এইকেইদিন কেনেকুৱা গৰম হৈ আছে পুৰা 38 ডিগ্ৰী আৰু একদম গৰমক নেউচি মানে এফালে আহি আছো কাৰণ ঠাণ্ডা বিচাৰি আহিছো ক'বলৈ গ'লে তাৰ আগতে আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু বহুত বেছি গৰম হৈছেগে এইকেইদিন আৰু কিমান দিন তেনেকৈ গৰম পৰিব ঠিক নাই আৰু সেইকাৰণে ভাবিছো অকণমান ঠাণ্ডা লৈ আহোঁ বুলি এফালে ওলাই আহিছো মানে যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই থাকে তেওঁলোকে গম পায় যে অৰুণাচলখন আমাৰ ঘৰৰ পৰা ওচৰতে হয় বেছি দূৰ নহয় আৰু আজি আহিছো এখন খুব ধুনীয়া ৰিজৰ্ট এখন আছে আৰু তাতে সুইমিং পুল আছে আৰু মানে একদম মজা লাগিব আৰু এতিয়া দেহাটো ফূৰ্তি ক'বই নোৱাৰে সুইমিং পুললৈ যাব বুলি আৰু সেয়ে তাও সুইমিং পুলত মানে যিহেতু অকণমান গা চা ধুংগে বুলি ভাবিছো আৰু ঠাণ্ডা অকণ লৈ আহোঁগে ইমান বেছি গৰম হৈ আছে আৰু সেইফালে মাইণ্ডাই উলিয়ালে প্লেনিংটো এতিয়া আহি আছো কাৰণ এইকেইদিনটো পুৰা ভাওনা চাওনাকে গৈ আছে ভাওনা কিবা কিবি ব্যস্ততা তেনেকে গৈ আছেগে আজি ভাবিলে এপাক ওলাই যোৱাও হ'ব আৰু অকণমান ঠাণ্ডা খাই অহাও হ'ব আৰু সেইকাৰণে ওলাই আহিছো গোটেইখিনি অকণকে দেখুৱাবলৈ মানে ট্ৰাই কৰিম আৰু খুব ধুনীয়া জেগা যিহেতু অৰুণাচলখনতো জানেই পাহাৰ একদম পাহাৰীয়া জেগা এতিয়া যাওঁ ব'লক আৰু তাতে ছোৱালীও পৰীক্ষা চলি আছিলে তাইও পৰীক্ষা শেষ হ'ল সেইকাৰণে এইকেইদিন স্কুল বন্ধ আছিলে সেইকাৰণে ভাবিলো ওলাই যাওঁ ঠিক আছে তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি লৈছো ক'ত যাওঁ কি কৰোঁ সকলোবিলাক দেখুৱাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আহি আছো এইফালে সোমাম আৰু মানে অৰুণাচললৈ গহপুৰেদি আহিছো আমি যিহেতু দেহা চাওঁ আৰু দেহা একদম সুইমিং কষ্টিউম পিন্ধি আহিছে গৰুৰা কেনেকুৱা ফূৰ্তি মানে আৰু আজি আমি নতুন গাড়ী লৈ অহা নাই আমাৰ ভাড়াখন লৈ অহা নাই মানে আমি জিমনি লৈ আহিছো যিহেতু পাহাৰত জিমনি বেষ্ট আৰু এইফালে কাপোৰ চাপোৰ লৈ আহিছো ইয়াতে যিহেতু তাত কাপোৰ চাপোৰ চেঞ্জ কৰিব লাগিব আৰু ইয়াতে কাপোৰ চাপোৰ লৈ লৈছো সেয়া আৰু কি ক'ব এনেকুৱা গৰম দিছে নহয় বাপৰে আৰু ৰাস্তা চাওক কি ধুনীয়া দেখিছেনে একদম আকাশখন চাওকচোন নীলা হৈছে ডাৱৰ একে ফাটি ফুটি আছে ইয়া মজা লাগিছে এতিয়া আহি আছো পামগে আৰু বেছি দূৰ নাই আৰু এই ৰাস্তা দেখিছেনে এফালে একো ধৰিব পৰা নাই ইমান ছেপ্টেম্বৰ মাহত বাৰু এনেকুৱা গৰম হলে মানুহ কেনেকে জীয়াই থাকিব ভাবকচোন কি যে হৈছে ন আমাৰ সঁচাকে বেছি পাহাৰ নাপাওঁ মানে অলপ ওচৰতে আছে আমাৰ ৰিজৰ্টখন বেছি দূৰণিটো নাই ন মাইণ্ডা ইটানগৰ আমি মানে চিটি পাবগে নালাগে ওচৰতে আছে এইখিনিতে হলঙি এয়াৰপৰ্টৰ ওচৰ সেইখিনিতে আছে এনেই আমি ইটানগৰলৈ যাওঁগে আগতে কিন্তু এইখন নতুনকৈ খুলিছে ইয়াতে আছে আৰু আজি ভাবিলো এইখনত সোমাই চাওঁ আৰু পাই গ'লোহি এইখন দেখিছেনে এইখনত আজি ফাৰ্ষ্ট টাইম এপিসোড কেনেকুৱা হয় কি কথা একদমেই নাজানো কিন্তু দেখাত ভাল লাগিছে বাৰু আগতে আমি আগৰলৈ যাওঁ কেইবাখনো আছে কিন্তু আমি চোৱা এতিয়া বাপৰে বহুত গৰম জানেনে এয়া বেগ মানে ইয়াত কাপোৰ আছে যিটো গা চা ধুম যে সেইকাৰণে লৈ লৈছোঁ এয়া আমাৰ দেহা গ'লেই আৰু এইফালে মাইণ্ডা বহুত ৰ'দ দেই বল দেহা দেখিছে নে ফূৰ্তি আৰু দেখাত বাৰু ঠিকেই লাগিছে একদম মজা এইবিলাক প্লান শ্লানলৈকে সজাই থৈছে ভিতৰতহে কি হয় কি নহয় মাইণ্ডা কেনেকুৱা লাগিছে আৰু এইফালে চব পাহাৰৰ ওচৰতে আজি প্ৰথম আহিছোঁ ন আমি এইফালে মানে সেয়া বলকচোন নামটো কি আছে যে এইখনৰ মাইণ্ডা কৈ মায়ামছ 359 মই আহিছোঁ আৰু নাম চাম চোৱা নাই আৰু মুঠতে এতিয়া মেইনলি আমাৰ দেখাৰ উদ্দেশ্য হ'ল চুইমিং পুল য়েছ আৰু গৰম যে মই মানে আজি অকণমান এনেকুৱাকৈ পিন্ধি আহিছোঁ আৰু এতিয়া টিকেট চিকেট লৈ লৈছোঁ বগা আছে টিকেট চিকেট কৰি সোমাই গৈছে ভিতৰলৈ ভিতৰত চাগে কেমেৰা এলাও থাকিব নাই নাজানো কিন্তু যিকণ পাৰোঁ দেখুৱাম আৰু ৱাও বহুত ধুনীয়া চাওক না ভিতৰৰ চুইমিং পুল সদায় বাহিৰত খেলি থাকোঁ আজি একদম ভিতৰ মজা লাগিছে ঐ এইফালে মই বেগ চেক লৈ মই যদি গোটেইজনী এতিয়া কাপোৰ চাপোৰ সলাই লওঁ সলাই মেলি ৰ'ব
যাম আৰু এইফালে এই পুল আৰু এইফালে এতিয়া মজাছে ৰেডি হৈ লৈছোঁ যাওঁ পুললৈ আচলতে কি জানেনে ইয়াত নমা আগত মানে এবাৰ চাৱাৰ কৰি ল'ব লাগে যিহেতু আমি বাহিৰৰ পৰা আহোঁ ন কিবা ভাইৰাছ চাইৰাছ আহিব পাৰে আৰু দেহা দেখিছে ন কেনেকুৱা ফূৰ্তি আৰু এইফালে মাইন্ডাহাত নামিলে এতিয়া ময়ো যাওঁ ৰ'ব আৰু এটা কথা কি জানেনে এই মানে পুলটো ইনডোৰ হয় মানে বাহিৰত নহয় যিহেতু ৰ'দ চ'দ বকে নপৰে আৰু ঠাণ্ডা হৈ আছিলে আৰু দেহাই মানে পানীত ননমা হ'ল কি কাৰণে ভয় কৰিছে নাজানো তাই সদায় নামিয়ে থাকে আজি মানে এইটো পুলত কিন্তু ননমা হ'ল তথাপিতো খেলিছে বাৰু তাই বামৰ পৰাই পুৰা খেলি আছে ইনডোৰ হয় মানে পুলটো সেইকাৰণে বেছি ভাল লাগিছে মই ভালকে ভিডিঅ' কৰিব পৰা নাই এইফালে পুৰা গান লাগি আছে কপিৰাইট আহি যাব পাৰে দেখিছে আৰু ইয়াত অলৰেডি গা ধুলোৱে পুৰা আৰু কি জানে ইয়াত নমা আগত মানে গাটো ধুলিব লাগে মানে আৰু বহুত বেছি ভাল লাগিছে যিহেতু বাহিৰত কেনেকুৱা গৰম ইয়াত মজা ঠাণ্ডা লাগিছে আৰু অকণমান দেখাই দিছোঁ ৰ'ব চাওকচোন ভিতৰত মানে পুলটো পুৰা মানে ইনডোৰ হয় ভিতৰত সেইকাৰণে পুৰা ভাল বাহিৰৰ পৰা ৰ'দ চ'দ পৰি নাথাকে আৰু এইফালে দেহাটো উৎপাত দেহা আকৌ আজি ইয়াত ননমা হ'ল কি কথা ক'ব ন দেহা নেনামা তুমি কি খাই আছা চাহ পেলাই কি খাই আছা ৱাহ দেহা জুচ খাই আছে সেয়া আৰু মানে মোৰ ঠাণ্ডাহে লাগিছে কি ক'ব আৰু যি নহয় পুৰা মুঠতে মজা লাগিছে যিহেতু বাহিৰত বহুত গৰম আৰু এয়া মোৰ কাপোৰ শুকাই গৈছেগৈ ইমান ঠাণ্ডা লাগিছে আকৌ মই নামিবলৈ মন যোৱা নাই আৰু সেয়া আগতে কেইবাটাও পুললৈ আহিছোঁ কিন্তু আজি আহিছোঁ মানে বেলেগ এটা পুল যে এইটো বেছি ভাল লাগিছে ভিতৰ ইনডোৰ হয় ন ইয়াতে বাহিৰৰ ৰ'দ চ'দো নপৰে আৰু বহুত চাফা হয় দেখিছে আপোনালোকে বহুত মজা লাগিছে আৰু মোৰ পুৰা মান থাকি গৈছে সেয়া তাকে এতিয়া আকৌ উঠিমেই ইয়াৰ পৰা কিবা এটা খাই বৈ ল'মগৈ মজা আছে খাই বৈ লৈ তাৰপিছত আকৌ ঘৰলৈ যামগৈ এতিয়া চাই থাকক আৰু বিশেষ মানে গান লগাই থোৱা আছে যে বিশেষকৈ মানে বেছিকৈ ভিডিঅ' কৰিব পৰা নাই কাৰণ কপিয়াত আহি যাব যে সেইকাৰণে যি পাৰোঁ অকণ কৰিছোঁ আৰু সেয়া এতিয়া পুলৰ পৰা মজা আছে গা চা ধুই আহি গ'লোঁ আৰু এতিয়া আহিছোঁ কিবা এটা খাওঁ বুলি আৰু ওচৰতে মানে ৰেষ্টুৰেণ্টখন এক্সট্ৰাকৈ আছে ইয়ালৈ আহিবলগীয়া হৈছে আৰু ইয়ালৈ আহিছোঁ ইয়াতে কি পাওঁ চাওঁচোন অৰ্ডাৰ চৰ্ডাৰ দিওঁগৈ খাই বৈ লওঁ বাহিৰত আহি কেনেকুৱা গৰম উঠিছে নে আকৌ কেনেকুৱা ৰ'দ মানে বাপৰে আৰু সেইখন ৰেষ্টুৰেণ্টখন এখন লগতে আছে ইমান ধুনীয়া পৰিৱেশ নহয় কি ক'ম মই এইফালে পাহাৰ এনেকৈ ইয়াতে বনফায়াৰ চনফায়াৰ কৰি পেলাই আহিব লাগিব এদিন থকাকৈ আহিম বুলি ভাবিছোঁ এদিন মানে আৰু সেইফালে আছিলে চুইমিং পুলৰ সেইখন এক্সট্ৰা আৰু এইখন এতিয়া ৰেষ্টুৰেণ্ট ইয়াত এতিয়া আমাৰ দেহা গ'লেই সেয়া এতিয়া যাওঁ কি পাওঁ খাই বৈ লওঁ ৰেষ্টুৰেণ্টখনৰ ভিউটো চাওক না কি ধুনীয়া নহয় বাপৰে আৰু এইফালে চাওক কাষতে পাহাৰৰ নিচিনা আৰু কাষতে এইখিনি ৰেষ্টুৰেণ্টখন মই সৰুকৈ কৈছোঁ মানুহজন বহি আছে যে আৰু এইফালে চাওক না মেনু মানে দামো হাই ফাই আৰু এতিয়া পূৰা খানা চানা অৰ্ডাৰ দিছোঁ আৰু মজা আছে খাম আৰু অকণমান দামটো বেছি আৰু খাব লাগিব ন আৰু খুব ভাল লাগিলে আচলতে গৰম যে ওলাই আহি দেহা আৰু আমি কেতিয়াবাবিলাক বোক চোক দিছোঁ আৰু কিবা অৰ্ডাৰ দেখিব খাওঁতে আৰু খাই বাহিৰত চব না ৰ'দ মানে ৰাম ৰ'দ পাইছে নাই জানো আকৌ বেহেৰা ৰ'দ দি আছে দেই Hello guys, this is my mama. Okay. আৰু এইফালে দেহালাই দিছিলোঁ অলপ হাক্কা নুডলছ আৰু এইফালে দিছিলোঁ ৱাটাৰমেলন ফ্ৰেছ জুচ এয়া দেহা এতিয়া খাই আছে বেবী হাই খাইছা কাৰণ যেতিয়া ইয়াত মছলা চছলা বেছিকৈ দিয়ে ন এইবিলাক খাব নোৱাৰে সেইকাৰণে তাক নুডলছেই দিলোঁ এতিয়া মজা আছে আমাৰ খানা আহি গ'ল চিকেন মছলা ৰুটি আৰু এইফালে পৰ্ক দিছিলোঁ নুডলছ আৰু দেহাৰ জুচ ফিনিছ কৰিলে আমাৰ দেহাই এতিয়া খাই লওঁ ৰ'ব মজা আছে পৰ্কটো সঁচাকৈ বহুত টেষ্টি স্ম'ক কৰি কিবা ড্ৰাই কৰি বনাইছে মানে পৰ্কটো ন আৰু এইফালে চাওক না ৰাইচ ভেৰাইটিজ কোনোবাই ল'ব বিচাৰে ল'ব পাৰে দেই ৰাইচ আৰু মানে ৰেষ্টুৰেণ্টখনৰ ভিউটো চাওক না খাই বৈ হৈ গ'ল বাৰু সেইকাৰণে ভাবিছোঁ অকণমান দেখাই দিওঁ আকৌ এইফালে ইমান ধুনীয়া নহয় চাওকচোন এইফালে পাহাৰৰ কাষতেই মানে এইফালে ৰেষ্টুৰেণ্টখন এইফালে বহুত বেছি মজা লাগিছে ক'ত মাছ আছে সৰু ডাঙৰ চাওক কোনটোনো সৰু ডাঙৰ মাছ আছে দেহাই এতিয়া মোক দেখাবলৈ মাতি আনিছে কোনটো সৰু ডাঙৰ মাছ এতিয়া ৰ'বা ক'ত আছে আৰু চাওকচোন ভিউটো এবাৰ ইমান ধুনীয়া নহয় এই পাহাৰৰ টিলাটোতে এইখিনিতে আছে মানে ৰেষ্টুৰেণ্টখন খাই বৈ আহি গ'লোঁ গা পা ধুই খাই বৈ আজৰি বিজৰি হৈ এতিয়া যাওঁগৈ বুলি ভাবিছোঁ আৰু সঁচাকৈ গৰমডালে কিন্তু খাই দিছে দেই বহুত গৰম কিন্তু ভাল লাগিলে ওলাই আহি দিয়কচোন ইমান দিনৰ মূৰত যিমান যি হ'লেও ইয়াত বাৰু ইমান আমাৰ তাতকৈ অকণমান কমেই বাৰু দেই ইমানো বেছি গৰম নহয় তেওঁ ৰ'দডাল দেখিছেনে এই তেওঁ গৰম আছে পায়
দেইপুইজত নহয় আমাৰ তাত যে কিবা চেকচেককৈ ধৰা গৰমডাল হৈ আছে চাগে আৰু এতিয়া হৈ গ'ল এতিয়া যাওঁগৈ ভাবিছোঁ আৰু ঘৰলৈ যাবগৈ লাগিব এতিয়া খাই বৈ হৈ গ'ল আৰু সঁচাকৈ ৰেষ্টুৰেণ্টখন ইমান ধুনীয়া এটা জেগাত নহয় চাওকচোন পাহাৰৰ একদম হেৰি মাজতে হাই উৰুমি নাই বহুত ধুনীয়া আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এই আমাৰ জিমনি ভিতৰটো চাগে জুই হৈ আছে আৰু এতিয়া তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা আৰু কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব তেনেহ'লে আজিলৈ ৰাখিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই